নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মানে বহুতে DM কৰি আছিলে কিয় ভিডিঅ' বনোৱা নাই। মই ভিডিঅ' নবনোৱাৰ কাৰণটো হৈছে মই বৰ্তমান এতিয়া ঘৰত আছোঁহি, আৰু ঘৰত থকা কাৰণটো হৈছে আপোনালোকৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। ছাৰপ্ৰাইজটো কোৱাৰ আগতে আপোনালোকক কৈ আছোঁ, মোৰ এই পেজটোত 5K ফলোৱাৰ্ছ হ'বলৈ গৈ আছে আপোনালোকৰ আশীৰ্বাদৰ কাৰণে। আৰু এনেকৈ আশীৰ্বাদ কৰি যাব, মৰম কৰি যাব। তো পেজটো ফ'ল' কৰি ল'ব। যদি এই ভিডিঅ'টো ইউটিউবত চাই তেন্তে দা AS23 ব্লগছ বুলি আছে, তাত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকৰ ছাৰপ্ৰাইজটো হৈছে এইখন দেখিছে, এখন গাড়ী কালি আনিলোঁ, আৰু গাড়ীখন আপোনালোকক অলপ দেখাই আছোঁ ৰ'ব ওচৰৰ পৰা। এইখনে গাড়ীখন কালি যিহেতু আনিলোঁ, গাড়ীখন দেখিব পাৰিছে। গাড়ীখনৰ লুকছটো কেনেকুৱা লাগিছে আপোনালোকে এবাৰ কমেণ্টত জনাব দেই। একদম মানে ব্ৰেণ্ড নিউ নহয় আৰু ছেকেণ্ড হেণ্ডে হয়, হ'লেও আপোনালোকে লুকছটো এবাৰ চাওক। গাড়ীখন ইমান মানে পুৰণা হোৱা নাই, আৰু গাড়ীখন দেখিবৰ কাৰণে এনেকুৱা। এবাৰ আপোনালোকক ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিব বিচাৰিছোঁ। গাড়ীখন বেয়া কণ্ডিশ্যন নহয়, একদম টিপটপ কণ্ডিশ্যন আছে। এবাৰ ভিতৰৰ লুকছটো চাওক, একদম চব ষ্ট্ৰিং মজা হৈ আছে। আৰু পিছফালৰ বডিটো এনেকুৱা, পিছফালৰ বডিটো আপোনালোকক দেখাই দিছোঁ। কিছুমান সৰু সুৰা কাম আছে, আৰু এইখন ডলাখন মানে পূৰা অকণমান তেৰা বেকা হৈ গ'ল। এখন পূৰা খুলি কেনে পূৰা একদম টিপটপ কণ্ডিশ্যন বনাম আজি, যিহেতু মডিফিকেশ্যনৰ কাৰণে গাড়ী যাব। ফুল বডি একদম বনোৱা হ'ব। এইবিলাক যিমান আছে এইবিলাক চব খুলি দিয়া হ'ব। এইবিলাক খুলি কেনে নতুন এটা বডি বনাম আজি। একদম জাগুনত গৈ কেনে একদম গ্ৰেজত ভৰাই একদম টিপটপ কণ্ডিশ্যন একদম বনাব লাগিব। আৰু বডি চডি বনাই আৰু সৰু সুৰা কিছুমান কাম আছে, মেইনলি কাম আছে। এইখন পূৰা একদম খুলি কেনে নতুন টিপটপ বনোৱা হ'ব। আৰু এই বাম্পাৰটো বনাব লাগিব, অলপ সৰু সুৰা কাম আছে কিছুমান। খুলি কেনে একদম নতুন এটা লুকছ, নতুন এটা মানে দেখিবৰ কাৰণে শুৱনি কৰি তুলিব লাগিব যিহেতু। তো গাড়ীখন দেখিব পাৰিছে, এইটো কণ্ডিশ্যন আছে। তো নতুন এটা লুকছ হোৱাৰ পিছত কেনেকুৱা লাগে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু গাড়ীখনৰ নাম এটা ৰাখিব লাগিব, যিহেতু আপোনালোকে যদি কিবা ভাল নাম আছে তেন্তে কমেণ্টত জনাব, কমেণ্ট কৰিব। এটা ভাল নাম ৰাখিব লাগিব গাড়ীখন। আৰু কিছুমান পেইণ্টিঙৰ কামো আছে, সৰু সুৰা কাম আছে, গোটেইখিনি কৰিব লাগিব। গাড়ীখনটো বৰ্তমান ঠিকেই লাগিছে, আৰু একদম বহুত ভাল লাগিছে, মোৰ পচন্দ লাগিলে যিহেতু সেইকাৰণে লৈ আহিলোঁ। আৰু টায়াৰ চায়াৰ দেখিছে, একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। এইফালেও দেখিছে টায়াৰ লাগি আছে। আপোনালোকক এবাৰ ফ্ৰণ্টৰ পৰা লুকছটো দেখাই দিছোঁ, কেনেকুৱা লাগিছে এবাৰ ক'ব দেই গাইছ। আপোনালোকক ভিতৰৰ ইণ্টেৰিয়ৰটো অকণমান দেখাই দিছোঁ চাওক। এইফালে দেখিছে মিৰ'ৰ লাগি আছে, আৰু এইবিলাক হৈছে ভিতৰৰ ইণ্টেৰিয়ৰটো। একদম বডি কণ্ডিশ্যন টিপটপ হৈ আছে, এইবিলাক চব ঠিকেই আছে। আৰু এইফালে এইখন দেখিব পাৰিছে। এবাৰ চাউণ্ডটো আপোনালোকক শুনাই দেখাই দিছোঁ। এইটো হৈছে গাড়ীৰ, চাব পাৰে টিপটপ হৈ আছে, একো হোৱা নাই। কিলোমিটাৰ চলিছে 84,134 চলিছে। আৰু চাউণ্ডটো এবাৰ শুনাই দিছোঁ চাওক। এটা চেল্ফতে মানে পূৰা ৰানিং লৈছে। আৰু বাহিৰৰ পৰা আপোনালোকক অলপ দেখাই দিছোঁ চাউণ্ডটো। তো দেখিব পাৰিছে বাহিৰৰ পৰা এবাৰ চাউণ্ডটো শুনাই দেখাই দিছোঁ। একদম একো বডি চাউণ্ড নাই, মজা হৈ আছে। গাড়ী দেখিবৰ কাৰণেও ভাল লাগিছে আৰু ধুনীয়া লাগিছে। ইমান মানে বহুত মানে পুৰণাও নহয়, দেখিব পাৰিছে একদম টিপটপ কণ্ডিশ্যন। বেছি ৰানিং হোৱা নাই, এখন 84,134 ৰানিং হৈছে। আৰু গাড়ীখনৰ মানে বডি চডি চব ঠিকেই আছে, খালি পিছফালৰ ডালাটো অকণমান বেয়া হৈ আছে, সেইটো বনাব লাগিব টিপটপ। আৰু যিহেতু এইবিলাক চব খুলি দিয়া হ'ব, একদম নতুন এটা লুকছ বনাম। তো আজি লৈ যাম গ্ৰেজত আৰু মডিফিকেশ্যন কৰিম, পূৰা ফুল মডিফিকেশ্যন কৰিম। তো গাড়ীখন কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় এবাৰ জনাব। আৰু এতিয়া আমি ভাত পানী খাই কিনে ওলাই যাম একদম মডিফিকেশ্যন কৰিবৰ কাৰণে। আৰু লগৰ এজন মানে পিক আপ কৰিব লাগিব, তাক উঠাই কিনে লৈ যাব লাগিব। তেখেতৰ ঘৰ হৈছে 9 মাইলত, আৰু 9 মাইল হৈ এনেকৈ জাগুন হৈ ঘূৰি যাম এক পাক। আৰু সোনকালে যাব লাগিব। এতিয়া ভাত পানী খাই ওলাইছোঁ আৰু দেই। তো বন্ধুসকল, এতিয়া আমি ভাত পানী খাই ধুনীয়াকৈ আহি আছোঁ। আজি ফুল মডিফিকেশ্যন কৰিম। এতিয়া লগৰজনক উঠাব গৈ আছোঁ, সিহঁতৰ ঘৰলৈ গৈ আছোঁ। এতিয়া এইফালে দেখিছে ধুনীয়া এটা ৰাস্তাৰ সৈতে গৈ আছোঁ। ৰাস্তাটো বেয়া, কিন্তু একদম জেগাটো আপোনালোকে চাব পাৰে কি ধুনীয়া। বন্ধুসকল, এতিয়া আমাৰ কাম চলি আছে। এইফালে দেখিছে কাম হৈ আছে, এইফালে পূৰা কাটিং চলি আছে। পূৰা ডলাটো খুলি দিব। আৰু এতিয়া বন্ধুসকল আহি পাওঁতে আজি পূৰা আন্ধাৰে হৈ গ'ল, আৰু আজি বেছি কাম নহ'ল। এইখিনি দেখিছে, এই পূৰা জালিখিনি খুলি দিলোঁ বডিৰ মানে। আৰু এইফালে আপোনাৰ পিছফালৰ এখন খুলি থৈ আহিছোঁ, নতুন লগাবৰ কাৰণে বনাব দিছোঁ। আৰু এইফালে দেখিবলৈ পাইছে এইখিনি গোটেইখিনি খুলি দিয়া হৈ গ'ল। যিমান আছিলে চব খুলি দিয়া হৈ গ'ল। আজি আন্ধাৰ হৈ যোৱাৰ কাৰণে আৰু বেছি দেৰি থাকিব নোৱাৰিলোঁ, আৰু কালি গৈ কেনে বাকী কামবিলাক কৰাব লাগিব, আৰু বহুত কাম বাকী আছে। চ' আকৌ এটা ভিডিঅ'ত, নতুন ভিডিঅ'ত লগ পাম আপোনালোকক। আজিলৈ ইমানেই আছিল, বাই বাই।